ৰবাব টেঙা দুপৰ টেঙা আৰু টেঙা কি পাতৰ আঁৰত দীঘল দীঘলকৈ ওলমি থাকে সি। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে GK কুৱেশ্যন। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাঁথৰটো হ'ল মুৰ্গীয়ে দিয়ে কণী, গৰুৱে দিয়ে গাখীৰ। এনে কোৱা কোন আছে? কোৱাচোন উত্তৰটো ভাবি যি দুয়োটাই দিয়ে। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল দোকানী। দুই নম্বৰ সাঁথৰটো হ'ল মোৰ বুকুতে তেওঁৰ মুখ, তেওঁৰ মুখতে দিওঁ ৰূপ, তেওঁ পাই মহাসুখ, জীয়াই থকালৈকে সকলোৱে পাবা মোক। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল আইনা। তিন নম্বৰ সাঁথৰটো হ'ল আপোনাৰ লগত এনেকুৱা কি থাকিলে আপুনি তাক ধৰি হত্যা কৰিব বিচাৰে? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল ওকণি। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ সাঁথৰটো হ'ল ৰবাব টেঙা দুপৰ টেঙা আৰু টেঙা কি পাতৰ আঁৰত দীঘল দীঘলকৈ ওলমি থাকে সি। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব তোমালোকে কমেণ্ট কৰি জনোৱাচোন। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হ'ল তেতেলী।